মই কাম কৰি আছোঁ কোদাল দি কাম কৰি আছোঁ এতিয়া হৰণ হৈছোঁ এতিয়া বাজে 2-3টা বাজে বহুত কাম কৰিলোঁ গোটেই দিন এতিয়া কৰি আছোঁ दोस्तों वेलकम माय यूट्यूब चैनल हासान ब्लॉग आज बहुत दिन पिছত आहिलो आपनालोকৰ সন্মুখত মই হাসান আৰু মোৰ লগত আছে মোৰ চাচা এতিয়া আপোনালোকে মোৰ লগত যিসকলক দেখি আছে সকলে এইবিলাক হল শিক্ষিত মানুহ পঢ়া শুনা কৰি এতিয়া কাম কৰি আছে চাকৰি বাকৰি একো নাপায় সেই কাৰণে ইয়াতে কাম কৰি আছে ইটো দেখায় সেইজনে এলএলবি পাস কৰি আহিছে তাই মেট্ৰিক পাস আৰু মোৰ পিছত আছে এটা হাই সেকেন্ডাৰী পাস কৰি আহি ইয়াত কাম কৰি আছে কি কৰিব এতিয়া দুখৰ কথা দুখৰ কষ্ট এই দুখৰ দুনিয়ায় কাম কৰিবই লাগিব উপায় নাই টকা না থাকিলে কোনেও দাম নিদিয়ে সেই কাৰণে আহিছো কাম কৰিবলৈ আৰু ঘৰত কিমান দিন বহি থাকিম মা দেউতা সকলে সহায়ত কয় টকা পইচা ইনকাম কৰিব লাগিব সেই কাৰণে আহিলো কাম কৰিবলৈ ইয়াত আৰু আপোনালোকক মই ইয়াত আপোনালোকক দেখুৱাম কেনেকৈ কাম কৰো আমি এই বিদেশত আহি বহুত কষ্ট হয় কাম কৰি তো কি কৰিম আৰু এতিয়া কৰিবই লাগিব উপায় নাই সেই কাৰণে কাম কৰি আছো টকাৰ কাৰণে এতিয়া আপোনালোকে দেখা মোৰ ইয়াত এই যে সাইড মই ইয়াত কাম কৰো এই যে তাতে এটো হল ওয়াটার সাপ্লাইৰ কাম হৈ আছে আৰু ইয়াত মই কাম কৰি আছো বহুত দিন হৈ গল 2 মাহ হৈ গল ইয়াত আহিছো কাম কৰিবলৈ আৰু ঘৰত কেতিয়া যাম এই নাই ঠিক নাই আৰু মোৰ লগত আছে দুটা মিস্ত্ৰী ইজনে হল বিএ পাস কৰি আহি ইয়াত কাম কৰি আছে কি কৰিব চাকৰি নিদিয়ে চৰকাৰে সেই কাৰণে আহি ইয়াত কাম কৰি আছে বিএ পাস কৰি আৰু এইজনে এফএম পাস কৰি আহি কাম কৰি আছে তো এতিয়া আপোনালোকক দেখাম মই কেনেকৈ কাম কৰো তো আপোনালোকে প্লিজ যিসকলে মোৰ এই চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এই ভিডিঅ'টো ফেচবুকত দেখি আছে তেওঁলোকে প্লিজ মোৰ পেজটো ফলো কৰি দিব থ্যাংক ইউ সো মাচ হে দোস্ত এতিয়া দেখা মই কাম কৰি আছোঁ কোদাল দি কাম কৰি আছোঁ এতিয়া হৰণ হৈছোঁ এতিয়া বাজে 2-3টা বাজে বহুত কাম কৰিলোঁ গোটেই দিন এতিয়া কৰি আছোঁ আৰু 5টা বজাত ছুটি হ'ব কাম কৰি তো এতিয়া মই কেনেকৈ কাম কৰোঁ আপোনালোকে দেখা গোটেই দিন কাম কৰি আছিলোঁ এই দেখা মোৰ চাচা তাত কাম কৰি আছে ভালকৈ দেখা চাচা কাম কৰি আছে বহুত কাম কৰি আছে গোটেই দিন বহুত কাম কৰিলে এতিয়া দৰ্জা লগাই আছে গোটেইখিনি কাম এদিনত কৰি দিলে এই সকলোবিলাক দেখা দুজন মিস্ত্ৰী আৰু 4টা যোগালী এই গোটেইখিনি এদিনত কৰি শেষ কৰিলোঁ 5 ইঞ্চি গাঁথনিত এইটো হ'ল ওয়াটার সাপ্লাইৰ কাম কৰি আছে এই সকলোবিলাক ওয়াটার সাপ্লাই ইয়াতে এটা টেংকি উঠিব ওপৰত পানীৰ আৰু এটা হল টিভি এইখিনিতে মই কাম কৰি আছোঁ আৰু সেইটো ৰুমত মই থাকোঁ ৰাতি তো এতিয়া ভালকৈ দেখিলোঁ আপোনালোকে তো গাইস যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত দেখি থাকা তেনেহ'লে প্লিজ মোৰ পেজটো ফলো কৰি দিব এতিয়া বাই বাই টাটা সকলোৱে ভাল থাকিব আৰু মোৰ কাৰণে দোৱা কৰিব মই যেন ভাল থাকিব পাৰো আৰু ভিডিঅ' কৰিব পাৰো আৰু ভিডিঅ' শ্বুট কৰিব পাৰো সকলোৱে মোৰ কাৰণে দোৱা কৰিব এতিয়া বাই বাই টাটা